যোৰহাটৰ মইনাপৰীয়া বৰনামঘৰত মুখ্যমন্ত্ৰী পৰিয়ালে আগবঢ়োৱা নৃসিংহ মুৰাৰী ভাওনা পৰিৱেশন। ভাওনা চাবলৈ মইনাপৰীয়া বৰনামঘৰত উপস্থিত প্ৰাইডিছ এণ্টাৰটেইনমেণ্টছৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকী ভূঞা শৰ্মা। পুত্ৰৰ সৈতে উপস্থিত থাকি ভাওনাত সেৱা ধৰে প্ৰাইডিছৰ অধ্যক্ষগৰাকীয়ে। সদায় ভোগবিলাসৰ মত্ত হৈ বহুদিন যুদ্ধৰ বিৰতিয়ে মনত বৰ আমনি কিন্তু স্বৰ্গৰাজ্যৰ প্ৰতি চুকে কোণে আনন্দ উল্লাসৰ ধ্বনিয়ে মনলৈ ভোগবিলাসৰ ভাৱ উপচাই দিছে। সঁচাকৈ ভালো থকা মংগল তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব। স্বৰ্গৰ প্ৰতি দুৱাৰ ৰক্ষাৰ হেতু যথাবিহিত ব্যৱস্থা কৰা হৈছে। তথাপিতো দেৱদাস আপোনাৰ এই সেনাপতি ঠাকুৰে জীৱিত চিন্তাৰ কোনো নেলেবু কাৰণ দেৱদাস আজি এটি সংবাদ বৈকুণ্ঠৰ ধৰি জয় আৰু বিজয়। ইয়াৰ পূৰ্বে দিনৰ ভাগত বৰনামঘৰৰ ভকত বৈষ্ণৱ আৰু সত্ৰাধিকাৰৰ ভৰি ধুৱাই আশীষ ল'লে ৰিণিকী ভূঞা শৰ্মাই। নামঘৰত শৰাইও আগবঢ়ালে ৰিণিকী ভূঞা শৰ্মাই।